1623টা পৰিয়ালৰ কাৰণেহে আগৰ চৰকাৰৰ সময়ত মাটিৰ পাট্টা দিব পাৰিছিলে আৰু আজি আমাৰ সময়ত 2,75,000 ইতিমধ্যে দিয়াই হৈ গল বিটিসি। हेलौ मानगोना रायजो राजा लोगो नोंथांमोन जोंहा बिटिसिनि चिफ मानव गेदेर प्रमोद बर' सारा फंसे बाथ्रा बुंदों जे थांनाय सरकार बा बिपिएफनि सरकारा जोंनि बिटिसिआव थानाय गासै रायजो राजाफोरनो 1650 जन फेमिलिनोल' हानि फाथा राननानै होदों होननानै मानव गेदेर प्रमोद बर' सारा बुंदों। फारसेथिं इउपिपिएल सरकार फैनायनिफ्राय बा गावसिनि हानजा फैनायनिफ्राय 2,75,000 फेमिलिनो हानि फाथा राननानै होबाय होननानै मानव गेदेर प्रमोद बर' सारा बुंदों। स' बैफोर बाथ्राया बेसेबां सैथो नोंथांमोना बेखौ जोबनायाव कमेन्टनि गेजेरजों फोरमायहरबानो जाबाय। आरो लोगोसे मानव गेदेर प्रमोद बर' सारा बुंबावदों दि बिपिएफनि हेंथा आरो हाग्रामा महिलारि सारनि हेंथायै गोबां बाथ्रा बुंदों। स' नोंथांमोना बे भिडिअनि गेजेरजों गासैखौबो फुल आपडेट नुलांनो मोनगोन। लोगोसे प्रमोद बर' सारनि बुंनाय बाथ्राफ्रा बेसेबां गनायजाथाव जोंनि बर' रायजो राजाफोरनि थाखाय बेखौबो नोंथांमोना जोबनायाव कमेन्टनि गेजेरजों फोरमायहरबानो जाबाय। दिनै प्रमोद बर' सारा 2,75,000 फेमिलिनो हानि फाथा राननानै होदों होनदों। बे थारैनो बेसेबां गनायजाथाव जोंनि बर' रायजो राजाफोरनि थाखाय आरो बिटिसिआव थानाय रायजो राजाफोरनि थाखाय। स' नोंथांमोनाबो बेखौ जोबनायाव कमेन्टनि गेजेरजों फोरमायहरबानो जाबाय। अब्ला रायजोफोर नोंथांमोना मानव गेदेर प्रमोद बर' सारनि बुंनाय बिबुंथिखौ स्क्रिनाव खोनासंनानै लाग्रोदो आरो जोबनायावसो नोंथांमोना कमेन्टनि गेजेरजों फोरमायहरबानो जाबाय। আগৰ চৰকাৰত বহুতখিনি মাটি বাৰীৰ কামবিলাক কৰিব পৰা নাছিলে। 1623টা পৰিয়ালৰ কাৰণেহে আগৰ চৰকাৰৰ সময়ত মাটিৰ পাট্টা দিব পাৰিছিলে আৰু আজি আমাৰ সময়ত 2,75,000 ইতিমধ্যে দিয়াই হৈ গল বিটিসিত 2,75,000 ফ্যামিলিৰ মাটিৰ সমস্যা সমাধানে হৈ গল অলৰেডি। পৰ্বতজোৰাৰ আৰু বেছি নাই, প্ৰায় 1500 মান ফ্যামিলি আছে। এই 1500 ফ্যামিলি আপোনালোকক 10 জুলাইৰ আগত এই 1500 ফ্যামিলিক আৰু মাটি দিয়া হ'ব। আগৰ সময়ত মাটিৰ পাট্টা ল'ব পৰা নাছিলে, ৰেজিষ্টাৰ কৰিব পৰা নাছিলে। কাৰণটো কি যে বড়োলেণ্ডত মাটি যদি কোনোবা ৰেজিষ্টাৰ কৰিব বিচাৰে, পাট্টা কৰিব বিচাৰে, তাৰ যিমান মাটি আছে মাটিৰ ভ্যালুটো যিমান ইয়াৰ 75% পইচা দিব লগা হৈছিলে। যদি আপুনি 5 লাখত মাটি কিনিছে প্ৰায় 4-3 লাখ টকা দিব লাগিব 1 বিঘা মাটি, তেতিয়াহে মাটি ৰেজিষ্টাৰ হ'ব। যদি টাউনত আপুনি ক'বাত যদি 1 কোটিত মাটি কিনিছে তাত আপুনি 75 লাখ দিব লাগিব, তেতিয়াহে আপোনাৰ মাটি ৰেজিষ্টাৰ হ'ব। আৰু আজি এতিয়া আমি কি কৰিলো, আপুনি মাটি যদি 5 লাখত কিনে 1 বিঘা মাটি মাত্ৰ 1,000 টকা দিলে মাটিটো আপোনাৰ নামত পাট্টা হৈ যাব। এইটো আমাৰ সিদ্ধান্ত। ইতিমধ্যে মানুহবিলাকে হাজাৰ হাজাৰ এটা পাট্টা ল'বলৈ আহিছে। স্বাধীনতাৰ 78 বছৰ পিছত আমাৰ যিসকল মানুহে আজিলৈকে 1 কোঠা মাটি 1 লচা মাটি নিজৰ নামত পোৱা নাছিলে, আমাৰ এই চৰকাৰৰ দিনত আমাৰ যিসকলে বনাফাইড চিটিজেন, যিসকলে ইয়াৰ স্থায়ী বাসিন্দা, আইনগতভাৱে যিসকলে মাটি পাবলৈ যোগ্য, এই প্ৰত্যেকটা পৰিয়াল প্ৰত্যেকটা ব্যক্তিক আমি ভূমিৰ অধিকাৰ দিবলৈ গৈ আছো। বৈষম্যতি 2.0 কৰিবলৈ গৈ আছো আমি জুন মাহৰ 10 তাৰিখৰ ভিতৰত। তাত 9,000 ক্ষুদ্ৰ চাহ খেতিয়কে নিজৰ নামত মাটিটো পাবলৈ গৈ আছে আৰু 47,000 পৰিয়াল আছে যিসকলে ভিজিআৰত বহি আছে। এই সকলো খিলঞ্জীয়া মানুহ, বড়ো মানুহ, ৰাভা মানুহ, গাৰো মানুহ, ট্ৰাইবেল মানুহ, কোনোবা খিলঞ্জীয়া মানুহ, আদিবাসী মানুহ। আমি চেষ্টা কৰিছো বৈষম্যতি 2.0 তাত আমি সুপ্ৰিম কোৰ্টৰ গাইডলাইনবিলাক ফলো কৰি আমাৰ যি আইন আছে, আমাৰ 6 শিডিউলৰ যি আইন আছে, অসমৰ যি লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন 1886 আছে, সব আইনগতভাৱে এই কথাবিলাক চালি জাৰি চাই এই 47,000 পৰিয়ালক আমি 1 বিঘা 1 কোঠা 2 কোঠা যিমান মাটি আছে সেই মাটিবিলাকক এটলিষ্ট তেখেতসকলে বস্তি কৰি ল'ব পাৰে, এই কামখিনি আমি কৰিবলৈ গৈ আছো। 47টা এৰিয়া নন কেডেষ্ট্ৰিয়েল আছিলে, এইটো কেডেষ্ট্ৰিয়েল নাছিলে। এই 47টা এৰিয়া নন কেডেষ্ট্ৰিয়েল এৰিয়াখিনি অলৰেডি ড্ৰোন সাৰ্ভে কৰা হৈ গ'ল। এই অঞ্চলবিলাকতো যিসকলে বসবাস কৰি আছে সেই সকলকো আমি ভূমিৰ পাট্টা দিবলৈ গৈ আছো।